মইনাহঁত, আজি মই কেইটামান ফলৰ নাম লৈ আহিছোঁ। তোমালোকে মোৰ লগে লগে কৈ যাবা দেই। আহাচোন এতিয়া ফলৰ নামসমূহ কওঁ। ফ্ৰুইটছ নেম: আম, যাক আমি ইংৰাজীত মেংগো বুলি কওঁ। আম ভাৰতৰ ৰাষ্ট্ৰীয় ফল। মিঠা মিঠা আম, পেট ভৰাই খাম। অমিতা, অমিতাৰ ইংৰাজীৰ নাম পাপায়া। অমিতাৰ বহুত গুটি, খাবলৈ হ'লে বৰ জুতি। তোমালোকে কোনে কোনে অমিতা খাই ভাল পোৱা মোক ক'বা দেই। আঙুৰ, আঙুৰৰ ইংৰাজী নাম হৈছে গ্ৰেপছ। আঙুৰ লাগে লমালমে, আহা খাওঁ লগে ভাগে। অসমৰ জাতীয় ফল হৈছে নেমু, যাক ইংৰাজীত লেমন বুলি কোৱা হয়। নেমু টেঙা টেঙা। অসমৰ জাতীয় ফল নিমখ সানি খাওঁগৈ ব'ল। নাচপতি, নাচপতিক ইংৰাজীত পিয়েৰ বুলি কয়। কণ্টকৰামে নাচপতি পিঠিত লৈ যায়, মাক দেউতাকক খোৱালে হেঁপাহ পলুৱাই। তোমালোকে কণ্টকৰামৰ সাধুটো শুনিছানে? যদি শুনা নাই মোক ক'বা দেই, মই তোমালোকক কৈ দিম। লিচু, লিচুৰ ইংৰাজী নাম হৈছে লিচি। বাৰিষা কালত লাগে এগুটীয়া লিচু, মিঠা মিঠা সোৱাদ। তোমালোকে খাই পাইছানে বাৰু? তৰমুজ, তৰমুজৰ ইংৰাজী নাম হৈছে ৱাটাৰমেলন। তৰমুজ এটুকুৰা তুমিও খাই চোৱা না। আতলছ, আতলছৰ ইংৰাজী নাম হৈছে কাষ্টাৰ্ড এপল। আতলছৰ জোপোহা গছত, ধুনুকা গছৰ নুঠিবা ডালত। ড্ৰেগন ফল, ড্ৰেগন ফলৰ ইংৰাজী নাম হৈছে ড্ৰেগন ফ্ৰুইট। ভঁৰালৰ আগতে ডালিম ৰুবা, ডালিম গুটিয়া দাঁতেৰে মিচিকি হাঁহিবা। ডালিম, ডালিমৰ ইংৰাজী নাম হৈছে পমেগ্ৰেনেট। মধুৰিআম, মধুৰিআমৰ ইংৰাজী নাম হৈছে গুৱাভা। মইনাহঁত, তোমালোকে ফলৰ নামকেইটা ভালদৰে মনত ৰাখিবা দেই। আজিলৈ বাই বাই।